Hello friends, আজি এই ভিডিওত অলপ ডিফারেন্ট টাইপৰ এটা ইনফৰমেশন লৈ আহিছো যোনটো ইনফৰমেশন লৈ আপোনালোকে নিজৰ এডুকেশন লাইফত আপোনালোকে অলপ হেল্প ল'ব পাৰিব এই ইনফৰমেশনটোৰ পৰা কাৰণ আজি এই ইনফৰমেশনটোত আপোনালোকৰ বাবে এটা স্কলাৰশিপৰ বিষয় লৈ আহিছো যদি আপোনালোকে এবাৰ মেট্ৰিক পাস কৰিছে বা হাই সেকেন্ডাৰী পাস কৰিছে বা গ্ৰেজুৱেচন কমপ্লিট কৰি আপোনালোকে মাস্টাৰ ডিগ্ৰী কোর্স কৰিছে বা কিছুমান ভোকেশনাল কোর্স কৰিছে এই সকলোবোৰে এই সুবিধাটো ল'ব পাৰিব তো এই স্কলাৰশিপটো কি হয় এই স্কলাৰশিপটোৰ নাম কি হয় আৰু এই স্কলাৰশিপটোত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকৰ কি কি ডকুমেন্ট লাগিব আৰু আপোনালোকে কি ধৰণে এই স্কলাৰশিপটোৰ বাবে এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ ইনফৰমেশন আজি এই ভিডিওত আপোনালোকৰ বাবে লৈ আহিছো গতিকে ভিডিওটো এতিয়া এটা লাইক মাৰি দিয়ক আৰু যদি চেনেলটো নতুন কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক তেতিয়া তেওঁলোকেও জানিব পাৰিব তেওঁলোকে এই সুবিধাটো ল'ব পাৰিব সো আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিলে তেন্তে আহক আৰু দেৰি নকৰি আজিৰ ভিডিওটোত আমি জানি লওঁ কি ইনফৰমেশন লৈ আহিছো আজি এই ভিডিওটোত ফ্ৰেন্ডছ যদিহে আপোনালোকে পঢ়ি আছে বা আপোনালোকে ৰিসেন্টলি মেট্ৰিক পাস কৰিছে বা হাই সেকেন্ডাৰী পাস কৰিছে বা গ্ৰেজুৱেচন কৰিবৰ বাবে আপোনালোকে বিএ এমএ যিকোনো আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত আপোনালোকে এডমিশন লৈছে আৰু পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামত আপোনালোকে এডমিশন লৈছে বা ভোকেশনাল কোর্স বা আপোনালোকে ডিপ্লোমাৰ কোর্স কৰিছে তো আপোনালোকে এই স্কলাৰশিপটোত এপ্লাই কৰিব পাৰে বহুতে নিশ্চয় জানে MLA স্কলাৰশিপ এটা ওলাই তো সেই MLA স্কলাৰশিপৰ যোনটো এপ্লিকেশন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে তো আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে তো আপোনালোকে যদিহে এই MLA স্কলাৰশিপটোত এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকৰ কোনে কোনে পাৰিব মানে সকলোৱে পাৰিবনে মই আগতে অলৰেডি কৈছে MBA হওক বা আপোনালোকে মেট্ৰিক পাস কৰা হওক বা হাই সেকেন্ডাৰী পাস কৰা হওক সকলোৱে কৰিব পাৰিব ইয়াতে জাস্ট পঢ়ি থাকিলে হৈ গ'ল ডিপ্লোমা হলে হ'ব ডিপ্লোমা ধৰি লওক আপোনালোকে PGDCA কোর্স কৰি আছে PGDM কোর্স কৰি আছে এনেকুৱা ধৰণৰ যদি আপোনালোকে ডিপ্লোমা কৰি আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰে আৰু বোলে আপোনালোকে ভোকেশনাল কোর্স কৰি আছে যোনটো ITI বা বেচেলাৰ অফ ভোকেশনাল এনেকুৱা ধৰণৰ পোষ্ট থাকে এইবোৰ যদি কোর্স কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিব তো সকলোৱে এপ্লাই কৰিব পাৰিব আপোনালোকে গম পালে কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এই স্কলাৰশিপটোৰ নাম কি হয় ভিডিওটো ইমানখিনি চোৱা লাগে আপোনালোকে গম পাই গ'ল তো আপোনালোকে এতিয়া জানিব লাগিব যে ইয়াৰ অনলাইন এপ্লিকেশন হ'ব নে আমি অফলাইন কৰিব লাগিব ইয়াতে আপোনালোকে যদি এপ্লাই কৰিবলৈ বিচাৰে তেনেহলে আপোনালোকে অফলাইনৰ যোগেদি এপ্লাই কৰিব পাৰিব ইয়াতে অনলাইনৰ যোগেদি নোৱাৰে কাৰণ আপোনালোকে ইয়াৰ যোনখন এপ্লিকেশন ফৰ্ম থাকিব সেই এপ্লিকেশন ফৰ্মখন MLA অফিচত গৈ আপোনালোকে জমা দিব লাগিব কাৰণ এই স্কলাৰশিপটোৰ নামেই হৈছে MLA স্কলাৰশিপ এই ফৰ্মখন আপোনালোকে ক'ৰ পৰা ল'ব পাৰিব এই ফৰ্মখন আপোনালোকে মোৰ ভিডিওটোৰ ডেসক্ৰিপচনত পাই যাব আপোনালোকে ভিডিওটোৰ ডেসক্ৰিপচনত যাব তাতে আপোনালোকে ফৰ্মখন পাই যাব ফৰ্মটো আপোনালোকে তাৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে ভালকৈ এই ফৰ্মখন ফিল আপ কৰি ল'ব ফিল আপ কৰি লোৱাৰ পাছত আপোনালোকৰ ডকুমেন্ট কি কি দৰকাৰ হ'ব ডকুমেন্ট আপোনালোকৰ দৰকাৰ হ'ব এক কপি ৰিসেন্ট পাসপোর্ট সাইজৰ ফটো এটা দৰকাৰ হ'ব তাৰ পাছত আপোনালোকৰ এক্টিভ এটা মোবাইল নাম্বাৰ লাগিব প্লাস আপোনালোকৰ এটা বেংক একাউণ্ট লাগিব আৰু এটা আইডি প্ৰুফ লাগিব আইডি প্ৰুফ ধৰি লওক আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড এনেকুৱা ধৰণৰ কিবা এটা আইডি প্ৰুফ লাগিব এইকেইটা লগত লৈ আপোনালোকে যোনখন ফৰ্ম পাব মোৰ ভিডিওটোৰ ডেসক্ৰিপচনত পাব বুলি অলৰেডি ক'লোৱে এই ভিডিওটোৰ ডেসক্ৰিপচনত যাব এই ফৰ্মখন ভালকৈ ডাউনলোড কৰি ক'বাত গৈ আপোনালোকে প্ৰিন্ট আউট কৰাই ল'ব প্ৰিন্ট আউট কৰাই আপোনালোকে যিখিনি ডকুমেন্ট বিচাৰিছে সেইখিনি ডকুমেন্ট লগত গাঁঠি দি লোকেল আপোনালোকৰ MLA আপোনালোকে যোনটো ডিস্ট্ৰিক্টৰে হওক প্ৰত্যেক সমষ্টিত এজন MLA আছে তো সেই MLA জনৰ অফিচত গৈ আপোনালোকে সেই ফৰ্মখন জমা দি আহিব লাগিব তো এনেকৈ আপোনালোকে এডুকেশ্যনৰ ক্ষেত্ৰত অলপ ফাইনেন্সিয়ালি হেল্প ল'ব পাৰে তো আজি এই ইনফৰমেশনটো মই লৈ আহিলো আপোনালোকে MLA স্কলাৰশিপ এপ্লাই কৰিব পাৰে যোনবিলাক টি মেনেজমেন্ট কোৰ্সৰ বাবে এপ্লাই কৰিছে বা টি মেনেজমেন্ট কোৰ্স কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰে সেইটো কাৰণে আজি এই ভিডিওটো এই চেনেলত আপোনালোকৰ বাবে লৈ আহিলো তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে মই ক'লোৱে আপোনালোকে ফৰ্মখন ক'ত পাব আৰু কি কি ডকুমেন্ট লাগিব তো ফ্ৰেন্ডছ আজি এই ভিডিওটোত ইমানখিনি ইনফৰমেশন লৈ আহিলো তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকে এপ্লাই কৰি দিব তো এই ইনফৰমেশনটো পাই কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে তেনেহলে এটা লাইক মাৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুন কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এই চেনেলটোত এনেকুৱা ধৰণৰ নতুন ইনফৰমেশন ভাল ইনফৰমেশন আপোনালোকৰ সহায় হোৱা ইনফৰমেশন লৈ অহা হয় তো ঠিক আছে আকৌ এটা নতুন ইনফৰমেশনৰ সৈতে নতুন এটা ভিডিওত লগ পাম ওকে বাই বাই